যোৱাটো খণ্ডত আমাৰ সৈতে উপস্থিত আছিল বিশ্বজ্যোতি বিদ্যাপীঠৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ হাজৰিকা আৰু আজি আমাৰ সৈতে উপস্থিত আছে বিশ্বজ্যোতি বিদ্যাপীঠৰ উপাধ্যক্ষ ডক্টৰ পূৰবী দাস বাইদেউ আমি বাইদেউক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ নমস্কাৰ বাইদেউ পোনপ্ৰথমতে আজিৰ দিনটো ৰাখিব জানিব বিচাৰিম আজি হল 16 মাৰ্চ 2024 শনিবাৰ অসমীয়া পঞ্জিকা মতে 2 চ'ত শুক্লপক্ষ ষষ্ঠী তিথি বিষ ৰাশি আজি মেষ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু তেখেতসকলৰ কাৰোবাৰ মান সন্মান হানি হ'ব পাৰে আৰু বিষ ৰাশি হৈছে কৰ্মস্থানত সন্মান বৃদ্ধি নতুন কৰ্মৰ সুযোগ লাভ কৰিব আৰু মনত আনন্দ ফূৰ্তি বৃদ্ধি পাব মিথুন ৰাশি হ'ল বিভিন্ন কাম কাজত বাধা থাকিব পাৰে বা খৰচ বৃদ্ধি হ'ব পাৰে আৰু কৰ্কট ৰাশিৰ হ'ল মনৰ চঞ্চলতা বৃদ্ধি আৰু সঠিক সিদ্ধান্ত ল'ব নোৱাৰিব পাৰে ব্যৱসায় আদিত লোকচান হ'ব পাৰে সিংহ ৰাশি হ'ল কৰ্মক্ষেত্ৰত অপমান খৰচ বৃদ্ধি পাব পাৰে অযথা ভ্ৰমণ হ'ব পাৰে মানে সেই ভ্ৰমণৰ পৰা মানে কোনো ফল নাহিব তেনেকুৱা অযথা ভ্ৰমণ হ'ব পাৰে সাৱধানে চলিব আৰু কন্যা ৰাশি হ'ল কন্যা ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায় বাণিজ্যত লাভৱান হ'ব নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু তুলা ৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব হঠাৎ কিবা শৰীৰত অসুস্থতা বৃদ্ধি পাব পাৰে আৰু বৃশ্চিক ৰাশি হ'ল সাংঘাতিক মানে এটা ঘৰুৱা অশান্তি সৃষ্টি হ'ব পাৰে আৰু ভূমি সম্পত্তি বিষয়ত সমস্যা দেখা দিব পাৰে চিন্তা ভাৱনাবোৰ মানে সিদ্ধান্ত লওঁতে অলপ সময় ল'ব পাৰে আৰু ধনু ৰাশি হ'ল মনত সাহস বৃদ্ধি আনন্দ বৃদ্ধি হ'ব আৰু কাম কাজত সফল হ'ব আৰু মকৰ ৰাশি হ'ল শৰীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব মনত হতাশা আহিব পাৰে আৰু কিবা দুখৰ খবৰ পাব পাৰে আৰু কুম্ভ ৰাশি হ'ল বিভিন্ন সমস্যাত মাজেদি নিজকে আগুৱাই লৈ যাব পাৰে শৰীৰ স্বাস্থ্য মানে মধ্যমীয়া মিথুন ৰাশি দূৰ ভ্ৰমণ হ'ব পাৰে সন্তানৰ সফলতা আদিত আনন্দ পাব পাৰে মানে আজিকালি দেখা যায় আগতে আপোনাৰ যেতিয়া জ্যোতিষ শাস্ত্ৰ হেৰি কৰা গৈছিলে কাগজখন লৈ গৈছিলে আজিকালি বিভিন্ন লোকে ফোনৰ জৰিয়তে হওক বা আপোনাৰ গৈ মাত্ৰ স্থান তাৰিখ সময় সেইখিনি কৈ জ্যোতিষ শাস্ত্ৰ আজিকালি অধ্যয়ন কৰে এইটো একচুৱেলি কেনেকৈ কৰা হয় আমাৰ যেতিয়া এটা শিশু জন্ম হ'ব এই পৃথিৱীত যেতিয়া আহিব তেওঁ এটাতো সময়তে জন্ম হ'ব নহয় সেই সময় অনুযায়ী আমি লগ্নটো উলিয়াব পাৰোঁ মানে আগৰ দিনত কিন্তু মাক দেউতাকে ৰখা নাছিলে সময় বা মনত নাৰাখে আৰু কিন্তু আজিকালি মাক দেউতাকবোৰ বহুত মানে এই ক্ষেত্ৰত একদম বহুত আগভাগ লয় সচেতন হৈ গৈছে সেইকাৰণে আজিকালি ল'ৰা ছোৱালী এইটো ৰাখেই তাৰমানে জন্ম সময় জন্মদিন কিমান চনত জন্ম হৈছে সেইবোৰ গোটেই ৰাখে তাৰ ওপৰতে নিৰ্ধাৰণ কৰি আমি লগ্ন উলিয়াব পাৰোঁ আৰু যাৰ এইখিনি নাথাকে আমি তেখেতৰ হাত চাব পাৰোঁ হাতখন চাইও আমি বিচাৰ দিব পাৰোঁ যেহেতু স্বাস্থ্যটো আমাৰ পৰম সম্পদ জ্যোতিষত আমাৰ স্বাস্থ্যটো কোন ভাগৰ পৰা চোৱা হয় স্বাস্থ্য ঠিক ৰখাৰ কাৰণে কিবা বিধান কিবা তেনেকুৱা আছে নেকি জ্যোতিষ শাস্ত্ৰৰ ফালৰ পৰা স্বাস্থ্য সম্পদ আমি আমাৰতো 12টা ভাৱ আছে 12টা ভাৱত আমাৰ লগ্ন আমি য'ত মই যে মাত্ৰ ক'লো সময়ৰ পৰা আমি লগ্নটো চালো লগ্নটো উলিয়াব পাৰোঁ সেই লগ্নটো আমি প্ৰথম ঘৰত লগ্নটো আমি 1 নম্বৰ ঘৰ বুলি ধৰি লওঁ ঠিক আছে 1 নম্বৰ ঘৰৰ পৰা আমি শৰীৰ স্বাস্থ্য শৰীৰৰ ৰং আৰু মানুহজন দেখিব কেনেকুৱা হ'ব ওখ পাখ মানে কিমান হাইট থাকিব ঠিক আছে সেইটো আমি বিচাৰ কৰোঁ প্ৰথম ঘৰৰ পৰা প্ৰথম ঘৰৰ মই ধৰি ল'লো আমি মেষ লগ্নৰ মানুহ মেষ লগ্নৰ অধিপতি হ'ল মংগলটো যদি 6, 8, 12 ঘৰত থাকে মানে 6, 8, 12 ঘৰটো আমাৰ জ্যোতিষত এটা অশুভ ভাৱ ঠিক আছে মানে সেই অশুভ ভাৱটো যদি মংগল যদি 6, 8, 12 ঘৰৰ লগত কানেকশ্যন কৰে সেই মানুহজনৰ শৰীৰ স্বাস্থ্যটো অলপ বেয়া থাকিব ঠিক আছে আৰু আমি লগ্ন অনুযায়ী মানুহ মেষ লগ্নৰ মানুহ মংগলৰ হাইটটো কিমান বা বৃষ লগ্নৰ অধিপতি হৈছে শুক্ৰৰ হাইটটো কিমান সেইখিনি আমি জ্যোতিষত পাওঁ সেই হিচাপে আমি এজন মানুহৰ শৰীৰ স্বাস্থ্য উচ্চতা মানুহজনৰ শৰীৰৰ ৰং আমি সেইখিনি নিৰ্ধাৰণ কৰিব পাৰোঁ আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ আজি আমাৰ লগত উপস্থিত আছিলে বিশ্বজ্যোতি বিদ্যাপীঠৰ উপাধ্যক্ষ ডক্টৰ পূৰবী দাস বাইদেউ আমি অহাটো খণ্ডত পুনৰ এজন জ্যোতিষীৰ লগত বহিম গতিকে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নিউজ আছাম সত্য বিশ্বাসৰ সততাৰে ৰাইজৰ স্বাৰ্থ নৰ্থ ইষ্ট নিউজ আছাম